আত্ম অনুভূতিৰ জখলা বাই স্বামী বিবেকানন্দ। অসমীয়া অনুবাদ। আমি যদি আমাৰ জীৱনটোলৈ চাওঁ তেতিয়াই দেখিম যে কিমান সামান্যতম সুখ আমাৰ জীৱনত আছে আৰু সেই মৃগ মৰীচিকাৰ সুখ বিচাৰি বিচাৰি কিমান সংখ্যক সুখ আমি ভোগ কৰিব পাইছোঁ। আমাৰ সকলোৰে জীৱনত স্বভাৱৰ এনেকুৱা ভীষণ প্ৰভাৱ থাকে যে বাৰ বাৰ টোকৰ খোৱাৰ পাছতো উন্মাদ আৰু বেহুচ হৈ সুখৰ পিছে পিছে আমি দৌৰি থাকোঁ। এই জীৱনটোক লৈ কিবা কৰাৰ আশা নামৰ মৃগ জালখনে আমাক পাগল কৰি ৰাখিছে। সুখ পোৱাৰ আশা আমাৰ সদা বিদ্যমান হৈ আছে। কোনোবা কালত ভাৰতবৰ্ষত এজন ডাঙৰ সম্ৰাটে ৰাজত্ব কৰিছিল। কোনোবাই তেওঁক এবাৰ 4টা প্ৰশ্ন সুধিছিল। প্ৰথম প্ৰশ্ন আছিল, পৃথিৱীৰ আটাইতকৈ আশ্চৰ্যকৰ কথা কি হ'ব পাৰে? উত্তৰত তেওঁ ক'লে, আশা। মানুহে চাৰিওফালে ৰাতিদিন মানুহক মৃত্যু হোৱা দেখা পাই থাকে, কিন্তু কোনোৱে নাভাবে যে মোৰো এদিন মৃত্যু হ'ব বুলি। আমাৰ এই কথাষাৰ কেতিয়াও ভাৱ নাহে যে আমিও এদিন মৰিম বা আমিও এদিন দুখ ভোগ কৰিব লাগিব। সঁচাকৈ সুখী কেতিয়াও কোনোৱে হ'ব নোৱাৰে। সুখ আৰু দুখ মুদ্ৰাৰ হেড আৰু টেইলৰ দৰে। যাক সুখ লাগে তেওঁ দুখো ভুগিব লাগিব আৰু মূৰ্খভাৱে ভাবি থাকোঁ যে আমি কেৱল এদিন শুভ্ৰ সুখেই পাম বুলি। যেতিয়া আমি সফল যৌৱনা হৈ থাকোঁ তেতিয়া আমি ভাবোঁ যে পৃথিৱীৰ সকলো ভোগদায়ক বস্তু আমি পাবলৈ গৈ আছোঁ আৰু সেইবোৰ আমাৰ বাবেই জন্ম হৈছে। আকৌ আমি যেতিয়া বুঢ়া হওঁ তেতিয়া কাহি কাহি বা নৰিয়াগ্ৰস্ত হৈ বেলেগৰ জীৱনত উৎসাহ আৰু আশাবোৰত ঠাণ্ডা পানী ঢালোঁ। কথাষাৰবোৰ হাস্যকৰ নহয়নে? বহুত কম সংখ্যক মানুহৰ এই কথাষাৰ জ্ঞান থাকে যে দুখৰ লগত সুখ আৰু সুখৰ লগত দুখ সংলগ্ন। আৰু সুখ যিমানেই ঘৃণাজনক বা দুখো সিমানেই ঘৃণাজনক হয়। দুয়োটা একেই। সেইকাৰণে আমি দুয়োটাকে ত্যাগ কৰিব লাগে। যেনেকৈ দুখৰ পিছত দৌৰা আমাৰ মনুষ্যৰ জীৱনৰ বিড়ম্বনা, সেইদৰে সুখৰ পিছত দৌৰাও ঠিক বিড়ম্বনাই। যাৰ বুদ্ধি সমতল তেওঁ সুখ দুখ দুয়োটাকে তিৰস্কাৰ কৰিব লাগে। নিয়তিৰ হাতৰ পুতলা হ'বলৈ আমি অস্বীকাৰ কৰিব লাগে। জ্ঞানী পুৰুষে বিচাৰে স্বাধীনতা। তেওঁ জানে যে বিষয়ভোগ সাৰহীন আৰু সুখ দুখৰ কোনো অন্ত নাই। পৃথিৱীৰ কিমান ধনৱানে নতুন সুখ বিচাৰি আছে, কিন্তু যি সুখ তেওঁলোকে পায় সেয়া পুৰণা হৈ যায়। কেতিয়াও নতুন সুখ তেওঁলোকে নাপায়। আমি এইটো দেখোঁ যে ইন্দ্ৰিয়ক কিছু সময় উদ্দীপ্ত কৰিবৰ বাবে প্ৰতিদিন নতুন নতুন আৱিষ্কাৰ কৰি গৈ আছে আৰু তাৰ পাছত হয় প্ৰতিক্ৰিয়া। সমাজৰ এটা ডাঙৰ অংশ ভেড়াৰ পালৰ দৰে। যদি এটা ভেড়া গাঁতত পৰে তেতিয়া বেলেগ ভেড়াও গাঁতত পৰি নিজৰ ডিঙি ভাঙি লয়। ঠিক একেদৰে সমাজৰ মুখ্য ব্যক্তিয়ে কিবা এটা কথা কয় আৰু বেলেগেও তেওঁক অনুকৰণ কৰিব ধৰে আৰু এইটো নাভাবে যে তেওঁ কি কৰিছে, কিয় কৈছে, ইয়াৰ যুক্তিযুক্ততা কিমান, সেই কথাষাৰ সুধি নাচায়। যেতিয়া মানুহৰ সংসাৰিক কথা-বাৰ্তা সুখ দুখ সাৰহীন যেন লাগে তেতিয়া তেওঁ ভাবে যে তেওঁ সমাজৰ পুতলা নহৈ জীৱন বুজিবলৈ আগ্ৰহী হয়। সৰহসংখ্যকেই সমাজ তথা সংসাৰৰ জগতৰ গোলাম হয়। কোনোবাই যদি 2-4টা ভাল কথা শুনায় তেতিয়া মানুহৰ মুখত হাঁহি বিৰিঙি উঠে আৰু যদি কটু কথা শুনায় মানুহ উগ্ৰ খঙাল বা চকু পানীৰে উপবিষ্ট হৈ উঠে।